আমৈ ন হয় নাই আমৈ আজি বিয়া বিহু বোলে আইতা ঘৰলৈ যায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল আইতা 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 আঙুলিটো আকৌ মুখত ভৰাবই নোৱাৰি নহয় কামুৰি দিয়ে থোৱা উলিওৱা উলিওৱা কাৰেণ্টৰ বিল আহিছে 4,040 টকা বাপৰে ইমান কামিলা ন মোৰ ছোৱালীজনী মুখখন আকৌ মাল খা গ'ল নহয় এই মানে এই বস্তুটো ইয়াতে কিবা লক এটা থাকে হেনো অঁ তাই নিজে কোৱাই লৈছে একদম দুইফালে এনেকৈ কৰি ধৰি লৈ হেৰি কৰি দিলে কাটাক কৈছে একদম কৈছোঁ নহয় নামটো কৈ নিদিওঁ বিদ্যালয় সহপাঠী আছিলে আৰু কলেজৰ সহপাঠী হেল্ল' ৰিংকুজ ভ্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া পিহু মই আৰু অমৰ ঘৰৰ পৰা ওলাই আহিছোঁ দেউতাক ল'ম দেউতাও আমাৰ লগত যাব এফালে ওলাই আহিছোঁ ক'লৈ গৈ আছোঁ কি কৰিছোঁ আপোনালোকক জনাই আছোঁ চাই থাকিব এইখন ট্ৰেইন দেখিছেনে আমাৰ ঘৰৰ একদম কাষেৰে মানে পাছফালেই পাৰ হৈ যায় পিহুৱে ওচৰৰ পৰা চাবলৈ খুব ইচ্ছা কৰি থাকে আজি একদম ওচৰৰ পৰা দেখি গ'ল খুব ফূৰ্তি তাইৰ এতিয়া মই মানে আগতে ৰাতিপুৱা এইফালে টিউশ্যন কৰিবলৈ আহোঁ এইখন এখন ডাঙৰ হাবি মই আগতে ভিডিঅ' কৰিবলৈ থাকিলেই ৰাতিপুৱা চাইকেল মাৰি পেলাই এইফালে আহোঁ দেই লগৰ ছোৱালী এজনী বিয়া খাবলৈ আহিছোঁ এইফালে আমাৰ পিহু এইফালে আহিছে দেউতা অমৰ দেউতা একদম আন্ধা আন্ধা উঠিলে এতিয়া পোহৰ উঠিছে এইডোখৰ মানে গছ গছনি আছিলে যে বহুত বছৰ এফালে এখন আগতে টিউশ্যন ল'বলৈ আহিছিলোঁ পৰেশ ছাৰ তাৰপিছতে জয়ন্ত ছাৰ এইটো লিপি ঘৰ লগৰ এজনী ঘৰ টিউশ্যন ল'বলৈ অহা মানুহ মানে ছাৰৰ ঘৰো পাইছোঁহি এইটো এই গাড়ীখন থকা ঘৰটো এইটো বেছি দূৰ নাই আৰু ইটালী বুলি কয় তাইৰ বিয়া আহি আছে এতিয়া হয় ন পিহু হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া সেয়া বিয়া ঘৰ পালোহি সেইজনী পিহু এইফালে চাই দিয়া আমৈ ন হয় নাই আমৈ আজি বিয়া সেইজনী ইটালী কইনাক গিফ্ট দিলোঁ কথা বতৰা পাতিলোঁ ফটো তুলিলোঁ এতিয়া অকণমান পেণ্ডেলটো দেখুৱাই দিছোঁ আপোনালোকক একদম সৰুকালৰে বান্ধৱী আৰু স্কুলৰ খুবেই ভাল আছিলে মানে আমি আগতে টিউশ্যন কৰোঁ স্কুল যাওঁ একেলগে সিহঁতে আমাৰ ঘৰত সোমাইহি আহি পেলাই মানে আৰু দুজনীমান আছিলে সিহঁতকো মিছ কৰিছোঁ এয়া লগৰ এটা লগ পালোঁ অংশুমান এয়া নামটো কি তোমাৰ ডিম্পি ডিম্পি অঁ বহুত নম্বৰ লগ পাইছোঁ বছৰৰ মূৰত বিদ্যালয় সহপাঠী আছিলে আৰু কলেজৰ সহপাঠী লগ পাইছোঁ ভাল লাগিলে আজি ল'ৰাটোৰ নাম অশ্বদীপ দত্ত এনে চোৱা পিন্ধা হাই কৰি দিয়া হাই নাই এই বেলেগ ধান্দা কৰিছে ন এতিয়া যাওঁ বাহঁতৰ ছোৱালীজনীও মানে আজি বাৰ্থডে আছে মা তালৈকে গ'ল ঠিক আছে বাই বাই এতিয়া আহিলোঁ খুজি বালিলে কাপোৰ কানি সলাই লওঁ সলাই পেলাই কাপোৰ লৈ আহিছোঁ মানে তাৰপৰা বাহঁতৰ ঘৰলৈ যাম আজি বাহঁতৰ ছোৱালীজনীৰো বাৰ্থডে ডাঙৰজনী তালৈ যাওঁ এতিয়া ওলাই লওঁ এইবোৰ খুলিছোঁ অঁ মোৰ পিনটো ক'ৰবাত পৰি আহিলে ইয়াত মই পিনটো ক'ৰবাত পৰি আহিলে ক'ত পৰিলে ক'ব নোৱাৰোঁ খালি মই ফুলিহে মই নানিলোঁ এইযোৰকে পিন্ধি লৈছোঁ আৰু নহ'লে আকৌ কাণখন বৰ খালী খালী লাগিব নহয় গাখীৰটো লৈ লওঁ নহ'লে হেৰি তাতে চেৰেলেক খুৱাই দিম মা তাতে আছে মানে মাও বিয়ালৈ যোৱা কথা আছিলে কিন্তু সেই একেদিনাই পৰি গ'ল যে বা আকৌ স্কুলৰ পৰা আহি পেলাই সেই বনাবলৈ সিজাবলৈ দিগদাৰ হ'ব সেই বুলিয়ে তাৰমানে মাক তালৈ মাতিলে আহক মই আহিছোঁ দেই আমাৰ বাৰ্থডে গাৰ্ল পিহু হাই কৈ দিয়া হাই মই চব উল্টা পুল্টা এইফালে বা একো নহয় তাই কাম কৰি আছে এইফালে আমাৰ টক কি কৰিছে টক এইফালে এনাই আজি এনাই ৰখীয়া হৈছে টক কি কৰিছে ইমান ডাঙৰ হৈ গ'ল আয়ো আহে অ' বেচেৰীজনী এইটো আমাৰ টক তলকে চাই আছে এইফালে পিহু বেলুন ফুলাই থৈছে কোনে ফুলালে বেলুন তুমি ফুলালা পটককৈ ডাঙৰ হৈ গ'ল আৰে মম কৰি দিয়া লাইটটো জ্বলালোঁ যে মম কৰি দিয়া অঁ মৰম বা মম কৰি দিয়া দেখা মম কৰি দিয়া বা অঁ তাই নিজে কোৱাই লৈছে অঁ দুখ পাব লাহেকৈ চুমাই দি খাই দিয়েগৈ যোৱা চুমাই দি খাই দিয়া অঁ চুমাই দি খাই দিয়া আই অঁ তাইও খাইছে তাইও গৈছে দি দিয়া ভণ্টিয়ে চুমা খাই দিব
তাই শুলে মহায়েকে লৈ থাকোঁতে মহায়েকক ওচৰতে শুৱাইছেগৈ এতিয়া। এইফালে আমি বেলুন টিপো। কাপোৰ এখন দি দিয়া, এই কাপোৰখন দি দিয়া, সেইখন লয় নাই গাত লয়। এয়া ইফালে এনেকৈ বেলুন বান্ধি দিলোঁ আৰু চিম্পুলকৈ আৰু এনেই মানে এতিয়া আমি আহিহে পটাপট কৰিলোঁ। সেই পিহনৰে খোলাই থৈছিলে, এইফালে তাই এতিয়া বান্ধি আছে। আমি দুজনীয়ে সেইখিনি কৰিলোঁ। এইফালে মাহঁত লাগি আছে বনোৱা সিজোৱা। এয়া পনীৰ বনাবলৈ লৈছেহে বাৰু, ঠিক ঠাক কৰিছে। কি কৰিছে মানে এতিয়ালৈকে সোধা নাই আৰু লাহে ধীৰে কৰিলে ভালেই, কাৰণ আমি বিয়া খাই মানে পেটটো ভৰি আহিছে যে অকণমান তেতিয়ালৈকে হজম হ'ব, নহ'লে আমাৰ লষ্ট হ'ব মানে আচলতে। মা বনাই আছে এইফালে, পিছত ভালকৈ দেখুৱাম, এনেই পিছফালৰ পৰাই দেখাইছোঁ দেই। ভনীয়ে শুই আছে। আমাৰ পিহু দেখিছেনে, একদম একেটা গাঁৱতে শুলেহে হয় মানে আৰু ধৰি লৈছেগৈ, জগাব এতিয়া। কেকটো ক'ত পৰিব আকৌ, ফুটুৱাই দিয়ক। এইফালে চোৱা, এইফালে চোৱা। কি আছিলে নামটো কৈ নিদিওঁ বাৰু, মই কৈ নিদিওঁ বুলি ভাবিছিলোঁহে আকৌ। এয়া ওচৰৰ আলহী খাবলৈ লৈছে। মেইন আইটেমকেইটা কৈ দিছোঁ: হাঁহ মাংস কোমোৰাৰে সৈতে, পনীৰ আৰু মাছ ঔটেঙাৰ জোল। আলহী খাই গ'ল, আমি এতিয়া খাম আৰু খাই মেলি সোনকালে যাব লাগিব। বহুতেই হ'লে কাইলৈ বাহঁতৰ স্কুলো আছে। এইফালে মা গ'ল তলেদি হগি, কেলে ফুটুৱাই আছে বাৰু আপুনি? এতিয়া ৰাতিপুৱাই বনাই আছোঁ ৰুটি। আজি ব্ৰেকফাষ্টত ৰুটি কৰিম বুলি ভাবিছোঁ। মই এতিয়া শুই উঠিছোঁহে, বেছি সময় হোৱাই নাই বাৰু। মই সোনকালে উঠিলে, কিবা কিবি কাম দুটামান আছিলে সেয়া কৰিলে, এতিয়াহে বনাই আছোঁ। এই সাৰকেইটা এইডোখৰ কালি গধূলিৰ পৰা এতিয়া এইডোখৰলৈকে বিষাইছে একদম দুইফালে। আপোনাৰ যে এবাৰ হৈ গৈছিলে আঁকা হৈ থাকিব বুলি কৈছোঁ যে, আমাৰ সমৰৰ এবাৰ ৰাতিপুৱাই বাথৰুমত সোমাইছিলে, একো কথা নাই বতৰা নাই, মানে বাথৰুমৰ পৰা ওলাই আহিছে, মই শুইয়ে আছিলোঁ। মুখখন আকৌ মাল খাই গ'ল নহয়। এই বস্তুটো ইয়াতে কিবা লক এটা থাকে হেনো, সেইটো লাগি ধৰিছিলে একদম এনেকৈ মুখখন আকৌ। তাৰপিছতে একদম ৰাতিপুৱাই আকৌ হেৰিহালে গৈছিলোঁ, চুকাফা গৈছিলোঁ ন, চুকাফালে গ'লোঁ। তাত আকৌ তেতিয়া মানে সিমান ENT ডক্টৰ লাগিব বুলি ক'লে, আৰু যিগৰাকী আছিলে ইমাৰ্জেঞ্চি ডক্টৰ, তেওঁ মানে অকণমান ভয় কৰিলে মানে কৰিবলৈ। তাৰপিছতে আকৌ চুকাফাৰ পৰা আহিছোঁ জয়সাগৰলৈ। তাৰপিছত জয়সাগৰত আকৌ তেওঁলোকৰে সেই মানুহ আছিলে মানে ইমাৰ্জেঞ্চি, তেওঁলোকে একদম বেছি টাইম নালাগিলে, অকণমান বিষাব বুলি ক'লে, একদম দুইফালে এনেকৈ কৰি ধৰি লৈ হেৰি কৰি দিলে, কটক কৈছে একদম, কৈছোঁ নহয় নেপাহৰোঁ আৰু সেইটো কথা। মই এতিয়া অমৰক জোকাৰিয়ে থাকোঁ, চাব আকৌ বেছি হেৰি কৰি টাইম শুলোঁ। তেওঁ ৰাতিপুৱা মানে কি কৰিছিলে, হামি আছিলে হয় নাই, এনেকৈ হামিটো মানে অমৰে বৰ দীঘলীয়াকৈ মাৰে, হামিয়াওঁতে লাগি ধৰিলে। সেইকাৰণে মানে অকণমান এক্সাৰচাইজ কৰি মেলি অকণমান লৰাই মেলিহে হামি চামি বা তেনেকৈ হাঁচি মাৰিব লাগে। ৰাতিপুৱাই শুই উঠি মানে আমাৰ চব কোমল হৈ থাকে যে, তাৰপৰা লক লাগি গ'ল একদম। পিহু শুইয়ে আছে, উঠাই নাই তাইলৈও বনাই থৈ আহিছোঁ ৰুটি, অকণমান খাব, বহুত নাখায়। এইবোৰ কাপোৰ দেখিছেনে, বতৰটো ডাৱৰীয়া যে, পিহু কাপোৰবোৰ একদম ইস্ত্ৰি কৰি পেলাইহে পিন্ধাবলগীয়া হৈছে। মেচিনত ধুলেও মানে অকণমান হ'লেও সেমেকা ভাৱ এটা থাকে নাই, ফেনতো নুশুকাইছেগৈ, সেইকাৰণে ইস্ত্ৰি কৰি পিন্ধাইছোঁ তাইক। বতৰটো বেয়া, আজি অকণমান ভাল কৰিছে বাৰু। পিহু শুই উঠিছিলেহে, মই বিচনাখন মানে খুলিছিলোঁহে আঁঠুৱাখন, তাই এই ফাকেদি সেইখিনিত আছিলে, এইখিনিত ঝাৰুটো চিধাই নামি গৈ পেলাই একদম এয়া খোজ থৰে হোৱা নাই শুই উঠি ঝাৰুটো লৈ হাঁহি আছে।
খোজ থৰে হোৱা নাই, শুই উঠিছে ঢিলা ঢিলা হৈ আছে। ইমান কামিলা ন মোৰ ছোৱালীজনী, হয় নাই? শুই উঠি লগালগ কাম আৰু মানে ইমান হেল্প কৰে ন মা। চকী উভতাই লৈ কি কৰিছে হে, কাপোৰ লগাই দিছোঁ, স্পঞ্জবোৰ খাই থাকে যেন। এইজনী আমাৰ দুষ্ট, এইজনী দুষ্ট, এই কাৰণে এইবোৰ কৰিব লগা হৈছে। এইখন চাওঁ ফিনিচিং ধুনীয়া হৈ গৈছে। এইখিনি এনেকৈ লগাই দিছে। কি বুলি কয় আচলতে এইটো কথা চাওক, এইটো আমাৰ পিহু দুষ্টই এইখিনি স্পঞ্জ যে এইবোৰ দেখিছে, আঙুলি ভৰাই ভৰাই এই বস্তুটো ফালি পেলি, এইখন লেতেৰা হৈ আছে দেই, এইখন ফালি ফালি খাই মানে এইখিনি নাইকিয়াই কৰিলে। ওপৰতে তুলি থওঁ এতিয়া, চকী মানে তলত থ'বই নোৱাৰোঁ, ডাইনিঙৰ ওপৰত তুলি থওঁ। দেখিবলৈ বেয়া লাগিলেও উপায় নাই, সেইবোৰ লেতেৰা স্পঞ্জ, আকৌ হজমো নহয় নহয়, সেইবোৰ খাই দিলেতো বিপদ হ'ব ন, কেতিয়াবা ডিঙিটো লাগি ধৰিব। সেইকাৰণে মানে সেই ওপৰত তুলি তুলি থৈ দিওঁ। ভাত খাবলৈও দিগদাৰ হয় আমাৰ, তলতে বহি তেনেকৈ খাওঁ, নমাবই নোৱাৰি মানে, তাইক চকু মানে অকল তালেই থাকে। এতিয়া সেইকাৰণে এইখিনি দেখিছেনে পেণ্টৰ পিচ, এইবোৰ অকণমান হেৰি ডাঠ ডাঠ যে, কি বুলি কয় কিনিবলৈ পায় যে এনেকৈ পিচ কাপোৰ, মিটাৰ কাপোৰ মানে পিচ কাপোৰ ওলাইছে, তেনেকৈ কালি কিনি আনিলে, আনি এতিয়া সেই চকীত তলফালে গজাল মাৰি পেলাই লগাই দিছে। এতিয়া আৰু ধুনীয়া হৈ গ'ল, এতিয়া টেনশ্যন নাই। এতিয়া যে নোৱাৰিবা এইটো আৰু এটা বেয়া কাম চাওক, এই কেমেৰাতে ধৰা পৰিলে চাওক, আৰু এটা বেয়া কাম দেখিছেনে লাইভ। খোৱা এতিয়া, খোৱা কেনেকৈ খোৱা এয়া চোৱা। আকৌ এইটো কামো কৰে, এইবোৰ যে চোফা এইবোৰ এনেকুৱাবোৰ যে কাপোৰবোৰৰ গুটিবোৰ, সেইবোৰ খায়। এতিয়া খায়ে আছে দেখিছেনে দুষ্ট। কি যে কৰোঁ নহয়, গাঁঠি মাৰি মাৰি চিলাই থৈ দিছোঁ। এইখন আঁতৰাই লৈ এই ভিতৰৰ ফালে স্পঞ্জ আছে, এইখিনি উলিয়াই উলিয়াই খায়। সেইকাৰণে মই ইয়াত চিলাই থৈ দিছোঁ। কান্দো নক'লে এইটোৱে, একো ক'বই নোৱাৰি, বেলেগকৈ নেকান্দে আকৌ সেই বুলি এনেই এইটোৱে কান্দো নেখাবা আকৌ, থুকা থুকা আঙুলিটো আকৌ মুখত ভৰাবই নোৱাৰি নহয়, কামুৰি দিয়ে। থুকা উলিওৱা পিহু দিয়া এইবোৰ চক দেখিছেনে, এইবোৰ খাই থাকে। দিয়া থুকা 11টা বাজিয়ে গ'ল। আমাৰ পিহু বোলে আইতা ঘৰলৈ যায়, ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল আইতা মানে তলৰ বৰ্তা বৰমাৰ কথা কৈছোঁ, ইমান ভাল পায়। এতিয়াহে তালৈ যাব লাগে। আইঅ ইজনী পিহুৱে আকৌ আজি আমনি কৰিলে, যায়গৈ বোলে। এতিয়া জিঅ' ৱাইফাই লগাবলৈ মানুহ আহিছে, তাকে লগাবলৈ চাই আছে। কেলৈ আমনি কৰিলা মনটো বেয়া কৰিলে তাই। মই আকৌ পেন দিবলৈ গৈছিলোঁহে, আমাৰ ৱাইফাই হৈ গ'ল। হোৱাৰ পিছতে মোৰ একদম বহুত দিনৰ পৰা মানে ইচ্ছা কৰি থকা চিনেমা এখন চাইছোঁ, চাপাক। মানে মই বহুত ট্ৰাই কৰি আছিলোঁ চাবলৈ, মানে পইচা ভৰাই পেলাইও চাবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু সেই চাবলৈও সময় নহয়। তাৰপিছতে তেনেকৈ থাকিয়ে যায়, মানে বহুত মন গৈ আছিলে মোৰ, সেই লগাই লৈছোঁ এতিয়া সেইখন চাবলৈ। দুখ লাগে আৰু চাই, হ'লেও মানে মোৰ মানে বহুতেই ইচ্ছা আছিলে মানে। এইফালে চোৱা নাই, সময় নাই। সেইফালে অমৰ চব ৱাইফাই লগালে আৰু এতিয়া বোলে কেমেৰা এটাও আনিব বোলে, CCTV লাগেও বাৰু আগফালে, বৰ্তাহঁতৰ আছে তলত সন্মুখত, আমাৰো সেই ওপৰৰ পৰা এটা লগাই দিম বুলি ভাবি আছোঁ। মানে অমৰে এতিয়া আনিম বুলি কৈছে আৰু। এতিয়া টিভিয়ে চাই আছোঁ, অকণমান বতৰটো ডাৱৰীয়াও কৰিছে। অমৰ বোলে টাউনলৈ যাব, অকণমান পিছতে যাওঁ বুলি কৈছে, দেৰিয়ে হৈছেগৈ। সেইবোৰ কামতে লাগি থাকোঁতে বহুত টাইম হ'লগৈ নহয়। আমাৰ বোলে এইবাৰ কাৰেণ্টৰ বিল আহিছে 4,040 টকা। বাপৰে, পূৰা গৰম পৰি গ'ল যে এইকেইদিন, শেষৰ কেইদিন মানে বিশেষকৈ ৰাতিয়ে দিনে পূৰা চলাবলগীয়া হ'ল। চলাব মানে AC কথা কৈছোঁ দেই। সেইকাৰণে একদম এইবাৰ বিল দিওঁতে মজাগতি ওলাই যাব। হেৰি এইটো কি বুলি কয়, ইয়াত বাৰু স্মাৰ্ট মিটাৰটো লগোৱা নাই। স্মাৰ্ট মিটাৰ লগোৱা হ'লে যে আৰু মানে মজা ওলালেহেঁতেন। মানে যিবোৰ ভিডিঅ' চাই আছোঁতো বহুতেই বেছি আহে বুলি কৈছে মানে বিল, আৰু আমাৰ এইখিনিতে লগোৱা নাই এতিয়ালৈকে।
ঠিক আছে তেতিয়া আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব আকৌ লগ পাম দেই বাই